বান্ধৱী অকল আগৰ ভিডিঅ'টোত মই দেখিছে গাহৰি গঁৰালটো কাষতে এইডোখৰ আছে পুখুৰী লিখীয়া আৰু অলপ পানী চানী আছে। তাৰপৰা ইয়াতে মাছ এচি আছিলোঁ, সেইফালে সাপ ওলাইছে বুলি কোৱাৰ ফলত সেইফালে গৈছিলোঁ। সাপটো কিবা পানীত নামি দিলে। এতিয়া এয়া আৰু মাছ এচো, পানী এচিলোঁ, এচি মেলি কি পাই আছোঁ কি নাই দেখাই আছোঁ। এনেকুৱা আৰু ঘৰুৱা ব্লগ সকলোৱে চাব। এচি লওঁ এতিয়া অলপ। পাত ছিঙি আছিলোঁ, পাত ছিঙি পেলাই মাছ এচি থকা দেখি ৰখি থাকিবই নোৱাৰিলোঁ আৰু একেবাৰে যেনেকৈ আছিলোঁ সেনেকৈ গুচি আহিলোঁ মাছ এচোঁ বুলি। মাছ ধৰোঁ, পাত ছিঙা বাদ দিলোঁ, কাইলৈ ছিঙিম আৰু। ইয়াতো ঢেৰ মাছৰ মাছ এই ভৰিতে এখন ফুটা সেইটো উঠিয়ে গ'ল পাই। কচোন এইখিনি চা কি ওলাই কি নোলাই দেখাম বাৰু। লাহনীখন মন কৰক, আজিকালি প্ৰায় লাহনী নোহোৱাই হৈছে। এয়া ৰেডিমেড ঘৰতে বনাই লোৱা কিবা দেশী যোগাৰ। তো পানী চানী শেষ কৰি লওঁ, শুকুৱাই লওঁ, একেবাৰে শেষতে লগ পাম নেকি বাৰু। সেইজন কাষতে দেউতা টুপুক থাপাককৈ খোজকাঢ়ি আছে, মাছ বিচাৰিছে আৰু। বাঁহৰ নালৰ লাহনী আমাৰ বিকাশটোৱে মাৰি আছে। মই মাছ ধৰিছোঁ ন, এয়া এনেকুৱা মাছ ওলাইছে, ধুই পেলাই দেখাই দিওঁ আকৌ। ধুৰৈ সেইখিনি হৈছে আৰু পানীৰ তলত আৰু কি আছে গম পোৱা নাই। যি কি নহওক পানীখিনি শুকাই লওক, তাৰপিছতে আৰু লগ পাম আৰু। সেইফালে এবাৰ দেখাই দে ভিডিঅ'টো। কেমেৰামেন আমুকৰ সৈতে আৰু নামটো ক'বলৈ দিয়া নাই। ইয়াত পিতাশ্ৰী মই লগতে পানী আৰু মাছ ভেকুলী। কেমেৰামেন হাফ বুলি লো মাৰিছে, কুচিয়া ওলাইছে। ধৰ ক মই যাম, ধৰ আমাৰ পিতাশ্ৰীয়ে ধৰিব এতিয়া। সাপ নহয়তো? নহয় কুচিয়া মই দেখিছোঁ। সেইটো মাছ নাপালো।
আচ্ছা ঠিক আছে ঠিক আছে ইমান টেম্পাৰ অ Wah. Oh, itu kita mati kandung apa no? Iba jago. Ikhya dhoi style lo enege dhoi de. Khali mo dhoi bole bhalke at poa nasile ekane kheli thakibole loga gore hoisile. Enege dhoila khusia polabo noy a etu hatar pa. Beshi dangor nohoy. Pani tu hukwai long a. Pani nuhukalu okman hukabole লাগিব. শুকাইছে অলপমান আছে ঘামি টুপি এদাই অৱস্থা নাই ঘামি টুপি এদাই অৱস্থা নাই ইয়াত ভালেখিনি সোমাই আছে পানী চব নাহিছে ইয়াত আছে এইখিনি ধৰ বৰালি ছোৱালী নাপালোঁ আৰু এয়া সৰু সৰু মাছ পুঠি গৰৈ দনিকণা তাৰপৰা এইটো নুঠিছে যে বাবা এইটো এটা এয়াই আৰু তাৰপৰা এতিয়া গা চা ধুই লওঁ গা ধুই মেলি মই পাত দিবলৈ আছে পাত দিয়া তাতে একেবাৰে লগ পাম আৰু নেদেখায়ো নোৱাৰিলোঁ পিছফালে এইকেইটা উঙুৱাই আছিলে শুনিছে আৰু মাতটো এইকেইটাই উঙুৱাই আছে বোকাগাহে আহি বাৰী পালোহি মানে মই সেইফালে মাছ সিঁচি থাকোঁতে ইয়াতো মায়ে অকলে অকলে পাত ছিঙি আছিল যে সেয়া দেখিছে মোৰ ড্ৰেছ চাপ বোকা চোকা লাগি আছে এনেকৈ পালোহি বাৰীত বেছিডোখৰ নাই এইডোখৰ ইয়াৰ পৰা ইমানখিনি ছিঙিলে হ'ব তাৰপৰা এইখিনি বেট ছিঙিব হোৱা নাই হ'ব আৰু এয়া আৰু ঘৰতে এনেকৈ আবদ্ধ হৈ থাকোঁ কিছুমান কামত ওলাই যাব নোৱাৰোঁ ওলাই গ'লে বাৰু ক'ৰবাত যদি ফুৰিবলৈ যাওঁ নিশ্চয় দেখাম যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব কেনেকুৱানো পাইছে ক'ৰ পৰা চাই আছে তাকো ক'ব পাত আনি পালোহি এতিয়া পাত ভৰাব লাগে ওখানে এফালে আসো দিয়া তাকো দি দিব লাগিব নহয়
পাৰিবি জানো অকলতে পৰি যাব বিলটো আজি ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ মই গা চা ধুই লওঁ মাছ ধৰা লেতেৰা পেতেৰা হৈ আছোঁ